নমস্কাৰ মই যদি আপোনালোক সকলোকে মোৰ চেনেল মাইলাইফেডাবললৈ বহুত বহুত বেছি স্বাগতম জনাইছোঁ। এতিয়া মই হালধি আৰু গাখীৰৰ মিক্স কৰি লগাইছোঁ। ভণ্টিয়ে মোক চেলেঞ্জ কৰিছে যে মই নোৱাৰোঁ বুলি। আচ্ছা মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। কি আৰু ভালে বেয়া দেখুৱাই জানো একেই আৰু চব। গতিকে এতিয়া অৱশ্যে দেৰি হ'ল, 1টা বাজিলে। এতিয়া মই ষ্টাৰ্ট কৰিছোঁ। যিবোৰ দেখুৱাম মই কৈছিলোঁ যে আপোনাৰ লাষ্ট ব্লগত যে আমাৰ কাম চলি আছে, মই সেইটো দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। গতিকে যিমানখিনি আগবাঢ়িব পাৰোঁ ভিডিঅ'টো মই লৈ যাম, পাৰিলে শেষলৈকে চাব আৰু প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। शहर इतना जानलेवा होता है कि कभी लोकल शिकारी अपने पैरों की नोक पर इनका विष लगाया करते थे, इसलिए इनका नाम पड़ा। আমাৰ ল'ৰাই চাই আছে এতিয়া নেট জিঅ' ৱাইল্ড হয়নে? নহয় চৰি, এনিমেল প্লেনেট। একচুৱেলি সি নেট জিঅ' ৱাইল্ড, এনিমেল প্লেনেট, তাৰপিছত ডিস্কভাৰী এইবিলাক চেনেলৰ জন্তুবোৰ দেখাইছে, খুব ভাল পায় আৰু এটালৈকে নামবিলাক কৈ থাকিব আৰু নজনা কিবা আমাক দেখাব। সেয়া চাই আছে এতিয়া। তাকে তাৰ লগত মই দেখি আছোঁ। কোৱা হা কি চাইছা কৈ দিয়া। এইফালে হা কি চাইছা তুমি? ডিস্কভাৰী। বাবা হেল্ল' এভৰিৱান, মোক চুট থৈ আছোঁ। মুখখন অকণ ফ্ৰেছ ফিল হৈছেনে? এইবোৰ লগালে বহুত ফ্ৰেছ লাগে। জাষ্ট ধুই আহিছোঁ মুখখন, ভাত পানী খালোঁ আজৰি। এতিয়া আৰু অকণ ৰেষ্ট ল'ম। হেল্ল' এভৰিৱান, আমাৰ ঘৰত যে কৈছিলোঁ কাম কৰি আছে বুলি, মিস্ত্ৰীৰ কাম চলি আছে। আমাৰ বিশেষ একো কাম নাই, মানে ৱাল পিছফালে দি আছে। মই এইটো ডাঙৰ কথা নহয় যে মিস্ত্ৰীয়ে ৱাল দিয়া, কিন্তু মই এটা কথাৰ বাবেহে মই ভিডিঅ'টো কৰিলোঁ যে আমাৰ নাৰীসকল মানে সকলো কামতে আগবঢ়া নহয় জানো। আজিকালি নাৰীবোৰ মানে কি আৰু উকিল, ডক্টৰ, টিচাৰ সকলোতো চবেই জানে, কিন্তু এইটো ক্ষেত্ৰত যে নাৰীসকলৰ পৰা মই এনেই ক'ৰবাত কেতিয়াবা দেখিছোঁ, কিন্তু মই নিজ চকুৰে দেখা নাছিলোঁ। আমাৰ ঘৰত যে মিস্ত্ৰীৰ কাম কৰি আছে, তাই এগৰাকী মহিলা হয়। তেওঁ মানে যোগালী, মানে কি যোগালী বুলি যে কয়, তেওঁ সেইবোৰ ৰেডি কৰি দিয়া এইবিলাকতো আছে, কিন্তু মই ভবা নাছিলোঁ তেওঁ মিস্ত্ৰীৰ কামো কৰা। তেওঁ ৱাল গাঁঠি আছে, ৱালখন দি আছে একেলগে। তেতিয়া মই অকণমান ভিডিঅ' কৰিছোঁ, তেতিয়া মোৰ ভাল লাগিছে। নাৰীসকল সঁচাকৈ মানে সকলো কামতে আগবঢ়া আৰু নাৰীৰ মানে এটা পাৱাৰ আছে নহয় জানো। সকলো কামেই কৰিব পাৰে, একো নজনা কাম নাই, সকলোৱে কৰিব পাৰে। আৰু একচুৱেলি নিজৰ মনৰ কথা লাজ কৰিব নালাগে, সকলো কাম কৰিব পাৰি। তেওঁ হয়তো নিজৰ ফেমিলিৰ কাৰণে কৰি আছে, নহ'লে জানো তেওঁ এইটো কাম কৰিবলৈ আহিলে হয়। গতিকে একো নাই, সেইটো তেওঁৰ কথা, তেওঁ পাৰিছে, তেওঁ কৰিছে, তেওঁ মানে এইটো মানে ভাল লাগিছে মোৰ দেখি। সেইটো কাৰণে মই ভিডিঅ'টোত ক'লোঁ আৰু মই অকণমান ভিডিঅ' কৰিছোঁ, তোমালোকক দেখুৱাম। আৰু এটা কথা ক'ব বিচাৰোঁ, মই সেইবোৰ দেখিয়ে মানে নিজকে গৌৰৱ অনুভৱ কৰোঁ যে মই এগৰাকী নাৰী। গতিকে নাৰী বুলি মানে বহুত বেছি এটা এতিয়া ভাল ফিল হৈছে মনত। গতিকে ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাব, মই দেখুৱাম। একদম সৰু ক্লিপ এটা কৰিছোঁ, হয়তো তেওঁ বেয়া পাই দেখিলে, মই নজনাকৈ কৰিছোঁ। গতিকে চাব আপোনালোকে। ধন্যবাদ। গুড মৰ্ণিং সকলোকে। আজি ৰাতিপুৱা মানে পিছদিনাখন আমাৰ চেইম মিস্ত্ৰীৰ কাম চলি আছে, আৰু এতিয়া আজি আমি ফুৰিব যাম কাৰণে অলপ মানে আজৰি কৰি দি পেলাই যাম। আৰু মই কৰি আছোঁ কাপোৰ প্ৰেছ, যিহেতুকে মোৰ ফ্ৰেণ্ডৰ ঘৰত ফুৰিবলৈ যাম। এতিয়া এইযোৰ কাপোৰ পিন্ধি যাম মই, ভালে চিনে জনাব। নতুন কাপোৰ মই পিন্ধাই নাই, আজি ফাৰ্ষ্ট টাইম পিন্ধিম। সেইটোৱে মোৰ বাৰ্থডেত দিছিলে, মোৰ যে বাৰ্থডে ব্লগটো দিছিলোঁ, তাৰপিছতে মই বজাৰত গৈ এযোৰ আনিছিলোঁ। জাষ্ট আহি পালোঁ, এতিয়া কাপোৰ লওঁ আৰু
ল'ৰা শুই আছে আমি ল'ৰা শুই থৈ গৈছিলোঁ এয়া ভণ্টিয়ে বাৰে বাৰে আহি মই ভিডিঅ' কৰিলে চাই চাই হাঁহি থাকে এজনী সেইজনী সেইকাৰণে তাইকো দেখাই দিছোঁ তাই মোক ডিষ্টাৰ্ব কৰে যে আমি আহি পাই গ'লোঁ তাই মানে দেখাই দিছোঁ আৰু তাইক এয়া ঘৰৰ অৱস্থা নাই এয়া বাচন আলহী খাই চোৱা বিহু খোৱা এয়া বেচিনৰ অৱস্থা নাই এয়া গেছ টেবুলৰ গুটি চাওকচোন আৰু এয়া বাকী আছে খাবলৈ ৰুচি এণ্ড তাৰপিছতে আপোনাৰ এয়া বনাইছে আজি ঘুগুনি কাবুলী বুটৰ ঘুগুনি এতিয়া অকল আমাৰ ঘৰৰ মানুহকেইটা আমি আৰু ভণ্টিৰ টিউশ্যনৰ পোৱালিকেইটা ঘৰৰ পৰা ডাইৰেক্ট ভিডিঅ' পাকঘৰৰ পৰাই কৰিলোঁ এতিয়া আলহী গ'ল এতিয়া আমি খাবলৈ বাকী ভণ্টি টিউশ্যন কৰি আছে টিউশ্যনৰ পোৱালি 3টা আছে চাগে সিহঁত 3টা আৰু আমি কেইটা এতিয়া খাবলৈ বাকী আছোঁ গতিকে আমি খাই লওঁ বেছি খাব নোৱাৰোঁ কাৰণ আজি ফুৰিব গৈছিলোঁ যে লগৰজনী তাত তাইৰ ঘৰত মাংস ৰুচি আৰু এইবিলাক ঢেৰ আছিলে বিহুৰ বস্তু সেইবোৰ খাই মিঠাই এইবিলাক কিবাকিবি সেইবোৰ খাই মানে ভাত খাবলৈ ইচ্ছা নগ'লে ৰাতি ভাত খাম আৰু এতিয়াও ৰুচি খাবলৈ ইচ্ছা নাই তথাপি এখন খাম আৰু মায়ে বনোৱা ঘুগুনিটো অলপ টেষ্ট কৰিম কেনেকুৱা লাগিছে গতিকে আৰু বেছি দীঘলীয়া নকৰিমেই চাগে ভিডিঅ'টো আজি শেষ কৰি দিম আপোনালোকে চাব শেষলৈকে আপোনালোকক মই দেখুৱাম ভণ্টিৰ টিউশ্যন কৰি আছে চাবলৈ পাকঘৰৰ টিউশ্যন এয়া দেখিছেনে এয়া পোৱালিকেইটাক দিয়া আহোঁগৈ টিউশ্যনৰ তাৰপিছত আমি খাম আৰু কি আনিছা কি বনাইছা কি বনাইছা অকু কি বনাইছা হা কি বনাইছা কোৱা কি বনাইছা কোৱাচোন কি বনাইছা হা হাঁহ নে ঘৰ কি কোৱা মোৰ ফালে চোৱা কি বনাইছা তুমি হাঁহ নে ঘৰ হা নোকোৱা কোৱা না হাতী আমাৰ আলহী গ'ল মই তাক চুমা খালি সি মোক চুমা খাই এটা নকো হ'ব আমাৰ আলহী গ'ল এতিয়া আমি অলপ ৰেষ্ট কৰি আছোঁ অলপ দেৰিকৈ ভাত খাম অলপ দেৰিকৈ আৰু কেইটামান ভাত খাই গতিকে আজি আৰু এইখিনিতে ভাত খাই আৰু কিয় শুই যাম আৰু কি আছে চবৰে একেই নহয় জানো গতিকে আজি মই ইয়াতে ব্লগটো এড কৰিছোঁ আহিবলৈকে চোৱাৰ বাবে ধন্যবাদ যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি একেবাৰে নাপাহৰিব ধন্যবাদ ভালকৈ কোৱা গুড নাইট ভালকৈ দিয়া কোৱা গুড নাইট আৰু মামা দিয়া গুড নাইট বুলি কোৱা গুড নাইট অঁ গুড নাইট কোৱা গুড নাইট আৰু মামা দিয়া মোক নহয় এইফালে দিয়া নহয় ইয়াতে দিয়া মোবাইলত দিয়া